আদৰণি জনাইছোঁ মোৰ আছামিজ গাঁৱলীয়া গ'লে মই আজি আপোনালোকক অন্য একো দেখাবলৈ নাহোঁ। আগতে এবাৰ দেখাইছোঁ, কিন্তু এইবাৰ মই আপোনালোকক দেখাবলৈ আহিছোঁ। অলপ আজি নতুন মন্দিৰ এটা বোলে অ'পেনিং কৰিছে, তাকে চাবলৈ আহিলোঁ। আৰু আপোনালোকে চাই থাকক, মই মন্দিৰটো দেখাবলৈ গৈ আছোঁ। কিন্তু প্ৰথমত যে মেইন মন্দিৰটো নেদেখালে নহয় ন, শিৱকুণ্ডত আহিছোঁ। কাৰণ শিৱকুণ্ডৰ মেইন মন্দিৰটো দেখালেহে শিৱকুণ্ড চোৱা যেন লাগিব। সেইকাৰণে আপোনালোকক মই শিৱকুণ্ড চাবলৈ আহিলোঁ। আৰু হেলমেট পিন্ধি নহাৰ কাৰণে 100 টকা ফাইনো কাটি আহিছোঁ লগতে। হাই কি কবি 100 টকা ফাইন। আৰু আপোনালোকক দেখাবলৈ আহিছোঁ। বৰ্তমান শিৱকুণ্ড আহিলেতো মেইন মন্দিৰটো নেদেখালে নহ'ব ন, আপোনালোকক সেইকাৰণে শিৱকুণ্ডৰ মেইন মন্দিৰটো দেখাই দিছোঁ। আৰু আহিছোঁ চাওক, আপোনালোকে দেখিবলৈ পাইছে মই ফাটা পেণ্ট পিন্ধি আহিলোঁ। আৰু আপোনালোকক দেখাইছোঁ এইবিলাক ইয়াতে চেণ্ডেল খুলিব লাগে ইয়াত। যেনেকৈ আপোনালোকক মই প্ৰথমত এইখিনি জেগা দেখাইছোঁ। আপোনালোকে চাওক, ইয়াৰ মনোৰঞ্জন জেগাটো হৈছে শিৱকুণ্ডৰ মনোৰঞ্জন জেগাটো হৈছে এইখিনি ঠাই। এইখিনি ঠাই আপোনালোকে আহি চাব। এতিয়া গৰমৰ ছিজন আছে, কিন্তু এতিয়া মোক ঠাণ্ডা লাগিছে। আৰু এইখিনি ঠাই ক'ব লগা ঠাই। আৰু আপোনালোকে চাওক, পানী এফালেদি বৈ গৈছে, এইফালেদি গৈ এইফালেদি নামি গৈছে। আপুনি দেখিবলৈ পাইছে এইটো পানী। এয়া আপোনালোকে চাওক, এয়া আমাৰ ভৰিয়াত ধুব গৈছে, কিন্তু মই যাম ভৰিয়াত ধুবলৈ কাৰণে। আপোনালোকে চাই থাকক, এইফালেদি পানী বৈ আহিছে। আৰু লগতে মই মন্দিৰত নোসোমাওঁ, যে আপোনালোকক ইয়াৰ পৰা দেখাই দিছোঁ। আপোনালোকে চাই থাকক, এইখিনি ঠাই, এইটো হ'ল মন্দিৰটো। ভালকৈ চাওক, সেইটো ভিডিঅ'ত মই ভালকৈ নেদেখালোঁ মন্দিৰটো, কিন্তু এতিয়া এইটো ভিডিঅ'ত চাই লওক। আৰু এই পানীখিনিও দেখাই দিছোঁ আপোনালোকক, ধুনীয়াকৈ চাই লওক। আৰু আমি 100 টকা ফাইন কাটি আহিছোঁ ইয়াত শিৱকুণ্ড নতুন অ'পেনিং কৰা মন্দিৰ চাবৰ কাৰণে। এইটো মোৰ ফ্ৰেণ্ড। আৰু এতিয়া আমি ইয়াত ভৰিয়াত ধুওঁ অলপ। আপোনালোকে চাইছে, এই মোবাইলটো পৰি যাব নেকি বে, পিছলটো আছে অলপ। চাইছে আপোনালোকে, ভৰিয়াত ধুই লৈছোঁ। এতিয়া ইয়াৰ পৰা আমি এই মন্দিৰটো দেখাবলৈ যাওঁ। আপোনালোকে ভিডিঅ'টো চাবলৈ কাৰণে নতুন অ'পেনিং কৰা মন্দিৰ। আৰু আপোনালোকে আহি থাকক, ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু আমি এতিয়া মন্দিৰত যাম, নতুন অ'পেনিং কৰা মন্দিৰত। আৰু কি বুলি ক'ম আৰু, আপোনালোকে চাই থাকক। চাই থাকিলে নিজে গম পাই যাব। মই কৈ থাকিলে বেছি ভাল নালাগে, আপোনালোকে নিজে চাই সেনেকৈ জানিলে ভাল লাগিব। আৰু চাই থাকক। নাম কীৰ্তন কৰা হয় বছৰৰ মূৰত, শিৱৰাত্ৰিত নাম কীৰ্তন কৰা হয়। আপোনালোকে চাব আহিব, সেইটো নাম কীৰ্তনৰ স্থান। এতিয়া মই আপোনালোকক মন্দিৰটো দেখাবলৈ লৈছোঁ। আপোনালোকে মন্দিৰটো চাওক। এইটো মন্দিৰটো অলৰেডি লক হৈ আছে এতিয়া বৰ্তমান। এই মন্দিৰটো আপোনালোকক দেখাবলৈ লৈছোঁ, আপোনালোকে চাওক। আৰু ইয়াৰ মজাটো লওক। দেখিবলৈ আছে মোৰ পিছৰ ফালে এইটো মন্দিৰ। এইটো মন্দিৰটো অলৰেডি অ'পেনিং হৈ গৈছে, কিন্তু যোনদিনাখন ইয়াত পূজাৰ থাকিব সেইদিনাখন মই আপোনালোকক দেখাবলৈ আহিম। আৰু আপোনালোকে চৌপাশটো চাই লওক। চৌপাশটো এনেধৰণৰ। ইয়াৰ ভিতৰত আপোনালোকক ইয়াৰ ভিতৰত নাজাৰটো দেখাবলৈ নোৱাৰিম দে। ইয়াৰ ভিতৰত পানী আহি আছে, কোনফালেদি আহিছে নাজানো, কোনো পানী ইয়াৰ ভিতৰত আহিছে। ভিতৰত আহি ডাইৰেক্ট শিৱলিংগত পৰিছে পানীটো। আৰু আপোনালোকক দেখাম, আপোনালোকে অলপ চৌপাশটো চাই লওক। নাজাৰটো এই চিষ্টেমৰ অলপ আপোনালোকে চাওক। মন্দিৰটোৰ ওপৰৰ ফালৰ পৰা এনেকৈ দেখা পায়। পৰা চালে এনেকুৱা ধৰণৰ দেখা পোৱা যায়। আৰু এইটো আপোনালোকে দেখিব পাইছে, এই ফাকেদি পানী আহি আছে। আৰু কাষতে এইখন মন্দিৰ নতুনকৈ বনাইছে, আপোনালোকে দেখিবলৈ পাইছে। কেনেকৈ পাইছে কমেণ্টত জনাব। পাহাৰীয়া ঠাই আপোনালোকে আহি চাব। গৰমৰ দিনত কিন্তু ধুনীয়া ঠাই, জিৰণি লোৱা পাৰ্কৰ যেনে হয়। আপোনালোকে দেখিবলৈ পাইছে কেনেকুৱা বহুত দূৰ দূৰ জেগাৰ পৰা মানুহ আহে আৰু ইয়াত আহি চাবলৈ আহে শিৱকুণ্ড মন্দিৰ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে ভাই লোক, আপোনালোকে এটা লাইক বানটা হে ভাই লোক। আৰু মোৰ চেনেলটো
এনেধৰণৰ ছাবস্ক্ৰাইব কৰি থ'ব। ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু লগতে কাষত থকা বেল আইকনটো ক্লিক কৰি অল অপশ্যনত ক্লিক কৰি থ'ব। এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' পাই থাকিবলৈ এতিয়া ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।